ফ্ৰেণ্ডছ, যিহেতু এতিয়া পালেং শাক পোৱাৰ সময়, সেইবাবে মই আপোনালোকৰ ওচৰলৈ পালেং শাকৰে এটা ৰেচিপি লৈ আহিছোঁ। গোটেই পালেং পাতৰ কেনেকুৱা ধৰণে বৰা ভাজি বনাব পাৰি একেবাৰে কম সময়ৰ ভিতৰতে আহকচোন চাওঁ ইয়াৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে মই গোটা পালেঙৰ পাত 10টা লৈছোঁ, ভালদৰে ধুই লৈছোঁ। যদি আপুনি বিচাৰে অকণমান বেছিকৈও পাত ল'ব পাৰে বা কমকৈ ল'ব পাৰে। বেচনৰ গুড়ি লৈছোঁ 4 চামুচ আৰু চাউলৰ গুড়ি লৈছোঁ 2 চামুচ। চাউলৰ গুড়ি বেচনৰ গুড়িৰ আধা ল'ব। ইয়াৰ পিছতে ৰিফাইন তেল 1 কাপ লৈছোঁ। হালধিৰ গুড়ি সৰু চামুচেৰে আধা চামুচতকৈও কম লৈছোঁ আৰু নিমখটো আপুনি সোৱাদ অনুসৰি ল'ব। মই সৰু চামুচেৰে আধা চামুচ নিমখ লৈছোঁ। কালজিৰা মই আধা চামুচতকৈও কম লৈছোঁ। প্ৰথমতে মই ডাঙৰ বাউল এটাত বেচন আৰু চাউলৰ গুড়িখিনি দি দিছোঁ। এতিয়া ইয়াতে কালজিৰাখিনিও দি দিব। একেলগতে নিমখ আৰু হালধিৰ গুড়িখিনিও দি দিব। হালধিৰ গুড়ি নিদিলেও ইয়াতে কোনো কথা নাই। অকণমানকৈ এতিয়া পানী এড কৰি দিব আৰু ভালদৰে মিক্স কৰি যাব। এই মিশ্ৰণখিনি অকণমান গোটা ধৰণৰ হ'ব লাগে, যাতে আমি যেতিয়া ইয়াতে পালেঙৰ পাতবিলাক লেটিয়াই ভাজিব লওঁ, পালেঙৰ পাতত যাতে ভালদৰে বেচনৰ মিশ্ৰণখিনি লাগি ধৰে। গোটেইখিনি মিক্স কৰি ল'ব ভালদৰে আৰু 2 মিনিটমান যেতিয়া ভালদৰে মিক্স কৰিব, তাৰপিছতে কনচিষ্টেঞ্চিটো মই দেখুৱাৰ ধৰণে হৈ পৰিব। এয়া দেখিছে। এতিয়া মই কেৰাহীটো গৰম হ'ব দিছোঁ আৰু গৰম হোৱাৰ পিছতে তেলখিনি ইয়াতে দি দিছোঁ। আপুনি মন কৰিব, যদি আপোনাৰ ননষ্টিক নহয় কেৰাহী, তেতিয়াহ'লে নৰ্মেল কেৰাহীত তেল অকণমান বেছিকৈ দিব আৰু তেলখিনি ভালদৰে গৰম হ'ব দিব, নহ'লে যিখিনি আমি বৰা ভাজি বনাম কেৰাহীত লাগি ধৰিব। মই পালেঙৰ পাতটো এনেকুৱা ধৰণে বেচনৰ মিশ্ৰণখিনিত লেটিয়াই লৈছোঁ দুয়োটা ছাইড। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম টু ল' ৰাখিব আৰু এটাকৈ এনেকুৱা ধৰণে পাত দি দিব। কেইছেকেণ্ডমান পিছত এটা ছাইড ওলোটাই দিব আৰু এনেকুৱা ধৰণে কেইছেকেণ্ডমানৰ মূৰে আনটো ছাইডো ওলোটাই দিব। উলট পালট কৰি থাকিব 1-2 মিনিটমান সময় আৰু যেতিয়া মৰমৰীয়া হ'ব এই পাতখিনি আৰু অকণমান ৰঙচুৱা পৰিব, আপুনি টিচু পেপাৰত উলিয়াই ল'ব পাৰে। মই কাষতে আন এটা পাতত বেচন লগাই দি দিছোঁ। কেইছেকেণ্ডমান পিছত এইখনো ওলোটাই দিব। এতিয়া মই আগতে যি দুখন বৰা ভাজি বনালোঁ সেই দুখন যিহেতু হৈ গৈছে, মই টিচু পেপাৰত উলিয়াই লৈছোঁ। যেতিয়া মৰমৰীয়া হ'ব লগতে ৰঙচুৱা পৰিব, আপুনি তেলৰ পৰা বৰা ভাজি কেইখন উঠাই ল'ব। এনেকুৱা ধৰণে মিডিয়াম ফ্লেমত ভালদৰে পাতখিনিত বেচনৰ মিশ্ৰণখিনি লেটিয়াই পুনৰ বৰা ভাজি বনাই ল'ব। বহুতে কম সময়ৰ ভিতৰতে এই ৰেচিপিটো আপুনি বনাব পাৰে, বহুতে টেষ্টিও হয়। এবাৰ আপুনি ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।